নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সৰম আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো বহুত ভালে কুশলে আছে। বন্ধু বান্ধৱীসকল, এইটো মোৰ জীৱনৰ প্ৰথমটো ব্লগ ভিডিঅ' হয়। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, মই ৰিচেণ্টলি এটা GoPro পাৰ্চেছ কৰিছোঁ। এইটো হৈছে GoPro Hero 11 আৰু এইটো মোৰ হেলমেটটো আৰু এখন মোৰ বাইকখন ডিউক 250 KTM ডিউক 250। এতিয়াৰ পৰা মানে মই এই যিটো কেমেৰাটো দি পিনে ভিডিঅ' বনাম আজিৰ তাৰিখৰ পৰা, আৰু এই চেনেলটোত যিমান পাৰোঁ ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে মৰম চেনেহ দিব, ছাপোৰ্ট কৰিব, ভাল পাব। গতিকে ব'লক, আজি মানে মই আমাৰ ঘৰৰ ওচৰৰে এনেকুৱা ঠাই আছে, ঠাইডোখৰ নাম হৈছে ডিমৌ। আমাৰ ঘৰৰ ওচৰতে আছে। চ' আপোনালোকক মই আজি তালৈ লৈ যাওঁ। তো বন্ধু বান্ধৱীসকল, এইখন হৈছে মোৰ বাইক, এইটো হৈছে মোৰ চাবি। তো ব'লক আপোনালোকক লৈ যাওঁ আমাৰ ঘৰৰ কিনাৰতে থকা এডোখৰ ঠাইলৈ। তো ব'লক, তেলো বেছি নাই বাইকখনত, তেল ভৰাব লাগিব চাগে মেবি। মানে মই যদি এইফালেদি যাওঁ ন, তেতিয়া মানে বহুত বেয়া ৰাস্তা পাম। গতিকে মই এতিয়া এইফালেদি যাম, মানে এইফালেদি ওচৰ হ'ব। গতিকে ব'লক বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই বহুত ডাঙৰ এটা থেংক ইউ ক'ব বিচাৰিছোঁ। কাৰণ মোৰ যিটো মেইন চেনেল ন, সেই মেইন চেনেলটোত মানে আপোনালোকে ইমানে মানে আপোনালোকে সেই চেনেলটোত ছাবস্ক্ৰাইব কৰিলে, নতুবা ইমানে সেই চেনেলটোত ছাপোৰ্ট দিলে। এতিয়া আৰু এমাহৰ ভিতৰত মানে 2 লাখ ছাবস্ক্ৰাইবাৰ স্ক'ৰ্চ হৈ যাব। এতিয়া 1,80,000 ছাবস্ক্ৰাইবাৰ আছে। চ' সেই চেনেলটোত ইমান ধৰণে মৰম দিয়াৰ কাৰণে থেংক ইউ ভেৰি মাছ। আৰু আশা কৰোঁ এইটো যিটো মই নতুনকৈ চেনেল বনাইছোঁ, ব্লগৰ চেনেল, বিশেষকৈ এই চেনেলটোত আপোনালোকে ব্লগ ভিডিঅ' পাব, মটৰ ব্লগিং পাব। আৰু মই মানে মোৰ বিশেষকৈ জানোনে ফুৰা চকাত বহুত বেছি চখ আছে। মানে বিভিন্ন ধৰণৰ নতুন ঠাইলৈ যোৱা মেলা, সেইবিলাকত বহুত বেছি চখ আছে। মই কেনেকৈ আপোনালোকক বুজাম আৰু, অকল মোৰ বুলিয়ে নহয়, প্ৰত্যেকটো ডেকা ল'ৰা, নট অনলি ডেকা ল'ৰা, কিছুমান ছোৱালীৰো থাকে এনেকৈ ফুৰা মানে চখটো থাকে। নতুন ঠাই এক্সপ্ল'ৰ কৰা, নতুবা নতুন ঠাই চোৱা, সেইবিলাক ঠাইলৈ ভ্ৰমণ কৰা, তাত মানে পিকনিক খোৱা, মানে এনেকুৱা চখ চবৰে থাকে। কিছুমানৰ লাডাখ যোৱাৰ চখ থাকে, কিন্তু মানে মোৰো মানে এক্সট্ৰিম লেভেলৰ চখ আছে মানে ফুৰা। গতিকে মই এতিয়া নাগালেণ্ড যাম। নেক্সট এইটো হৰ্ণবিল যিটো ফেষ্টিভেল পাতে নাগালেণ্ডত, মই হৰ্ণবিল ফেষ্টিভেল যাম। আৰু অৰুণাচলতো পাতে জিৰ' ফেষ্টিভেল। বাকী মানে বহুত এইবিলাক ফেষ্টিভেল পাতি থাকে আমাৰ নৰ্থ ইষ্টত। চ' সেই তেনেকুৱা ধৰণৰ মানে লোকেশ্যনবিলাক আপোনালোক সকলোকে দেখাবৰ কাৰণে মই মানে ট্ৰাই কৰিম। গতিকে তেনেকুৱা ধৰণৰ যদি ভিডিঅ' চাই ভাল পায়, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু মই পাইছোঁহি আহি আৰু এইডোখৰ হয় নহাট। আৰু নহাটৰ পৰা যদি আমি লেফ্ট ছাইডে যাওঁ, লেফ্ট ছাইডে গ'লে পাম নিতাই পুখুৰী, য'ত নেকি মোৰ কলেজ আছে। আৰু যদি ৰাইট ছাইডে যাওঁ, তেতিয়া পাম ডিমৌ, যিখন নেকি আমাৰ এখন টিপিকেলি মানে সৰু সুৰা টাউন হয়। আৰু ডিমৌ সেইডোখৰ এতিয়া মানে নেশ্যনেল হাইৱে গৈছে যে, 7 ৰাষ্ট্ৰীয় ঘাইপথ। গতিকে আপোনালোকে যদি তিনিচুকীয়া, নতুবা মৰাণ, নতুবা ডিব্ৰুগড় ফালৰ পৰা যদি আহে, ধেমাজি ছাইডৰ পৰা যদি আহে, তেনেহ'লে যদি গুৱাহাটী যাওঁ হবে, দেন আমাৰ পিনে যদি যায়, তেতিয়া মানে আপোনালোকে আমাৰ এইফালে যাব লাগিব, মানে সেইটো কৈছোঁ। এতিয়া মই যাব লাগিব ৰাইট ছাইডে। ৰাইট ছাইডে যোৱাৰ আগতে মই একবাৰ লেফ্ট ছাইডে গৈ লওঁ নেকি? লেফ্ট ছাইডে গৈ লওঁ। একচুৱেলি মানে লেফ্ট ছাইডে যোৱা মোৰ কোনো মটিভ নাছিলে, বাট অকণমান যাম মানে মই জাষ্ট অকণমান যাম, মানে কিবা এটা কাৰণত আহিছোঁ। এইটো মানে অলপ পাৰ্চনেল হয়, ক'ব নোৱাৰিছোঁ। এই KTM বাইকৰ এটা বহুত ডাঙৰ প্ৰব্লেম কি জানেনে? মই এতিয়া বাইকখন চলাই আছোঁ নহয়, মানে মই যদি অকণমান মানে অলপ থ্ৰটেল দি চলাওঁ নাই, মই যদি অলপ স্পীড চলাওঁ, তেনেহ'লে মানে কি হ'ব, ইমানেই তেল খাব, মানে কি ক'ব, আপোনাৰ 15 কিলোমিটাৰ আপোনাক মাইলেজ নেদেখায়। যদি আপুনি মানে পূৰা থ্ৰটেল দি চলায়, মানে পূৰা এগ্ৰেছিভ হৈ যদি চলায়। চ' সেইটোৱে প্ৰব্লেম হয় KTM বাইকৰ। ঐ চেনেলটো ছাবস্ক্ৰাইব কৰিবা হা? থেংক ইউ এইটো ফ্ৰী প্ৰমোশ্যন কৰি লৈছোঁ চেনেলটোৰ। অ'কে, নাযাওঁ বুলি কয় বহুত ডোখৰ আহি পালোহি দেখোন। আৰু মানে মই যদি অলপ আগলৈ যাওঁ, তেতিয়া নিতাই পুখুৰী পাম। এতিয়া এডোখৰ আছোঁ বগলী পথাৰ। নিতাই পুখুৰীত মানে মোৰ নিজৰ কলেজ আছে, ঠিক আছে। তাৰপৰা এইখনে হৈছে আমাৰ নিতাই পুখুৰী। এইটো হৈছে নিতাই পুখুৰী টেম্পো ষ্টেচন, যিটো আপোনালোকে ৰাইট ছাইডে দেখিছে। হয়, এইটো হৈছে অসম গ্ৰামীণ বিকাশ বেংক মোৰ লেফ্ট ছাইডে। আৰু হয়
মই যদি এটা লেফ্ট ছাইডে যাওঁ ন, সেই লেফ্ট ছাইডে যাওঁ তেনেহ'লে সেইটো মানে মোৰ আমাৰ ছাৰ গৈছে ভাবিছে ই চালা কলেজৰ পৰা ঘৰলৈকে নাপালে ওলাই আহিলেই বুলি। এই লেফ্ট ছাইডে গ'লে মোৰ নিজৰ ঘৰ পাইগৈ, গতিকে জাষ্ট আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে আমাৰ হায়াৰ ছেকেণ্ডেৰী, এইপিনে এখন খেলপথাৰো আছে। তাৰ পৰা আপোনালোকে এই যিডোখৰ জেগা দেখিছে, এই যিটো ৰাস্তা দেখিছে, ইয়াত মানে হেৰি হয়, বৃহস্পতিবাৰ দিনাখন বহুত ডাঙৰ এটা বজাৰ বহে। ইয়াত বহুত ডাঙৰ বজাৰ বহে মানে। আমাৰ অঞ্চলটো প্ৰায় মানুহবিলাকে মানে বিহু সংক্ৰান্তি নতুবা কিবা ফেষ্টিভেল হ'লে তাৰ আগত যদি বজাৰখন বহি যায় তেনেহ'লে ইয়াৰ পৰাই চব বস্তু পাৰ্চেছ কৰে। মই ধৰক আমাৰ কলেজখনো দেখা দিম গ'লত। ত' এইখন হৈছে নিতাই পুখুৰী, এখন গাৰ্লছ নিতাই পুখুৰী। তাৰ পৰা মানে গাৰ্লছ মানে ইয়াত অকল গাৰ্লছ পঢ়ে মানে, আপোনালোকে ভাবিব পাৰে ন কি গাৰ্লছ বুলি কৈছে। তাৰপৰা এইটো হৈছে আমাৰ নিতাই পুখুৰীৰ ATM, এইটো হৈছে ATM। দাদা এই দাদাজন মাতিছে মোক। তাৰপৰা এইখন হৈছে আমাৰ নিতাই পুখুৰী থানা, এইখনে হৈছে আমাৰ থানা। কলেজখনৰ ওচৰতে আছে, বহুত ভাল কথা। ওচৰতে ATMটো আছে, বহুত ভাল কথা। কোনো ধৰণৰ মানে বেয়া কাম সংঘটিত হোৱাৰ সম্ভাৱনা খুবেই কম, আৰু নহয় আমাৰ ইয়াত প্ৰায় দহে কাজিয়াও খুব কম হয়। তাৰ পৰা আহি পালোহি আমি আমাৰ কলেজখন। এইখন হৈছে মোৰ কলেজ, বাট এতিয়া মই সোমাব জানো, মই সোমাব পাৰিম বাট আজি নোসোমাওঁ, যিহেতু প্ৰিন্সিপালৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তাৰপৰা এইখন হৈছে আমাৰ খুৰীৰ দোকান, বাট মই নোসোমাওঁ, মই ডাইৰেক্ট যামগৈ প্ৰিন্সিপালৰ পৰা উইদাউট পাৰ্মিশ্যন। যদি মই কলেজখন দেখা নাই তেতিয়া মানে মোক হয়তো 10,000 দিব। ত' এয়াই আছিলে, বাকী ব'লক অকণমান আগৰ পৰা আপোনালোকক আৰু অলপমান কিবা কিবিখন দেখাইছোঁ। তাৰপৰা এতিয়া মই ভাবিছোঁ যে ডিমৌলৈ যাওঁ নে নাযাওঁ, কাৰণ কিন্তু অকণমান আগত চেক বহি আছে, পুলিচে চেকিং কৰি আছে। ত' এইবিলাক এনেই ৰাস্তাবিলাক শুনি যায় যে অলপ দিগদাৰ হয়। মানে গাড়ীখনৰ RC খনৰ বাহিৰে মানে আকৌ হাতত লৈ থকা নাই মানে মই সেইটো মানে নাযাওঁ ভাবিছোঁ। তাৰপৰা বন্ধু বান্ধৱীসকল এইডোখৰ হৈছে ৰাইচাই, আৰু এইখন হৈছে আমাৰ ৰাইচাই হস্পিটেল। মানে আমাৰ তাৰপৰা মানে আমাৰ গোটেই অঞ্চলটোত যিমান মানুহ আছে গোটেইখিনি মানুহ মানে এইখনে মানে আমাৰ এইপিনে ওলাই যাওঁতে এইখনে পায় মানে। গতিকে যিমানে ভিতৰুৱা অঞ্চল নহওক লাগে, আমাৰ ইয়াতো মানে এখন আছে। তাৰপৰা অকণমান আগলৈ গৈ পিনে পাম মই ডিমৌ, কিন্তু আকৌ ভাবিছোঁ যাওঁ নে নাযাওঁ, চাই ল'ম। যদি চেকিং আছে তেতিয়াও ধুনীয়াকৈ ঘূৰিয়ে দিম আৰু। আমাৰ ডেকা ল'ৰাবিলাকৰ সেইটোৱেই ভাল, কাৰোবাক এটাক যদি দেখি যোৱা হয় তাহাঁতৰ হাতখন দেখাই কৈ দিব, ঐ ভাই আগত চেকিং আছে। সেইটোৱে ভাল। যেনেকৈ মই নিজৰে চাইছোঁ, মই যদি কেতিয়াবা বাই চান্স হেলমেটটো পাহৰি আহোঁ, আৰু মই সঁচাকৈ কৈছোঁ আপোনালোকক, এনেই ভিডিঅ'টো পঠাইছোঁ কাৰণে ছ'চিয়েল মিডিয়াত পোৱা নাই। মই যিমানে চলাওঁ ন বাইক, মানে য'লৈ নগ'লে মানে হেলমেটটো মোৰ ওচৰত থাকিবই। মানে এইটো মই কাৰোবাক দেখাবৰ কাৰণে নহয়, মানে মই চুলিখিনি ৰখাইছোঁ, চুলিখিনি বচাবৰ কাৰণে আৰু মোৰ নিজৰ মাথাটো ছেফটিৰ কাৰণে। চ' ডেটছ ৱাই মই অলৱেজ হেলমেটটো পিন্ধোঁগৈ মানে। হেলমেটটো পিন্ধিবলৈ নধৰে বাৰু, বাট কাগজ পত্ৰ চালে মানে মই দিগদাৰ হৈ যায়। এতিয়া মানে অনাই নাই, অকল পাছটো লৈ দিছোঁ, পাছটোত অকল RC খন সোমাই আছে। তাতে যদি চেকিঙে পাই যায় কি হ'ব সেই let me check ক'ত যা ধন্দা মই অকণমান আগৰ পৰা আহোঁ। এইটো মোৰ দাদা হয়। নাই দেই চেক নাই, মানে ইভাগে নহয় গম পায়নে, আছে চব বস্তু, বাট মানে কাগজত অনা নাই যে এনেই আকৌ মানে দিগদাৰ হ'ব ন। নাই থেংক গড। এইবিলাক কিছুমানে হেলমেট নিপিন্ধাকৈ চলাই বাইকবিলাক, সিহঁতক ক'ত নধৰে। এই মানুহজনে চাওক, সেই মানুহজনে কি কৰিছে, হেলমেটটো পিছফালে তলত লগাই আনিছে। এনেকৈনো হেৰি হেলমেটটো নিজৰ ছেফটিৰ কাৰণে পিন্ধিব লাগে, বাট তেখেতেতো বাইকখনকে ছেফটি কৰাইছে। চ' বন্ধু বান্ধৱীসকল, মোতকৈ জ্যেষ্ঠজনে যদি চাইছে, জ্যেষ্ঠসকল, এইখনেই হৈছে আমাৰ ডিমৌ টাউন মানে আহিলা। তাই ভাবিলে মই তাইক মাতিলে নে মই কেমেৰাটোত ক'ব বুলি। এগেইন কৈছোঁ মই ফ্লাট কৰা নাই, মই চিনি পাওঁ। তাই মানে মোক ধৰিব নোৱাৰিলে চাগে হেলমেট লগাই থকাৰ কাৰণে। আমাৰ কলেজতে পঢ়ি আহিছে মানে, এতিয়া ডিমৌ কলেজত পঢ়ে। তাকে
বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে মানে মোৰ লগত এটা চিন হৈ গ'ল মানে মই যিটো GoPro লগাই দিছোঁ GoProটোৰ মানে বেটেৰী একদম নাইকিয়া হৈ থাকিলে ঠিক আছে গতিকে মানে সেই বেটেৰীটো আকৌ বাইক ৰখাই পিনে দোকান এখন সোমাই মই চাৰ্জ দিবলগীয়া হ'ল ত' সেইটো কথা হৈ গ'ল গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে কেনেকুৱা হ'লে জনাব কমেণ্ট ছেকশ্যনত চ' মই মোৰ নিজৰ বেষ্টটো দিব ট্ৰাই কৰিছোঁ মানে মোৰ বেছিকৈ ভিডিঅ' বনোৱা অভ্যাস নাই যে গতিকে মানে অকণমান দিগদাৰ হৈছে কথাবিলাক কওঁতে মেলোঁতে গতিকে তাৰ কাৰণে যদি কিবা ক'ব নলগা কথা কৈ পালোঁ তাৰ কাৰণে চৰি আৰু দেখিছোঁ এই গাড়ীখনে মোক আগলৈ যাবলৈ দিয়া নাই ভালকৈ ঠটেল এডাল যদি দি নাই প্ৰথম একেজি আঁতৰি দিয়া মানে ত' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' এণ্ড যদি চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব মোক আশা থাকিল ত' থেংক ইউ এনেকৈ এটা ভিডিঅ' লগ পাম বাই বাই